গুড মৰ্ণিং আৰু ৰাতিপুৱাই খোজ কাঢ়িবলৈ বুলি ওলাই আহিছোঁ দেই। আজি ল'ৰা স্কুল নাই আৰু আহিয়ে দেখিছেনে ৰাস্তাৰ কাষতে এইবোৰ ভেদাইলতা আছে, বোলো অকণমান লৈ যাওঁ। মাজে মাজে নিওঁহি, চাটনি বনাই খাওঁ আৰু কেঁচাই খাব পাৰিলে বেছি ভাল। আজি পিছে অলপ সৰহকৈ নিম, মই মাছ আনি থৈছোঁ যিহেতু ভিডিঅ'ত দেখুৱাই আছোঁ, গতিকে সেয়াই আৰু অলপ জোল বনামগৈ। অলপ সৰহকৈ ছিঙি লৈছোঁ, দেখিছেনে ইমৰ পৰা সিমলৈ অকল এইখন ভেদাইলতাই পাব। আমি কি কৰোঁ, বজাৰৰ পৰা এই কেমিকেল থকা শাকবোৰ কিনি খাওঁহি। চাওকচোন ইমান সহজতে ঘৰৰ ওচৰতে, কাষতে, বাৰীতে, ঢাপতে চব আমি দৰৱ থকা দৰৱৰ ঔষধি সম্পন্ন শাকবোৰে পাওঁ, তেওঁ আমি বনাই খাবলৈ এলাহ কৰোঁ। আৰু তাকে আজি ভাবিছোঁ বোলো এমুঠি নিওঁ, খাব লাগিব, গতিকে সেয়াই আৰু ছিঙি আছোঁ। ইমান ধুনীয়া ধুনীয়াকৈ ওলাই আছে আৰু এতিয়া বাৰু খাবলৈ কেনেকুৱা হয় নাজানো, তিতা হয় নে কেতিয়াবা কোনোবা এটা ছিজনত তিতাও হয়, খালেগৈহে গম পাম। আৰু এয়া দেখিছেনে আমাৰ জাকটো, গোটেইখিনিকে ফুৰাবলৈ লৈ আহিছোঁ। পেহীয়েকৰ ল'ৰা ছোৱালীকেইটা, পেহীয়েক আহিছে আৰু এয়া আমাৰ ভতিজা নিজৰ ল'ৰা ছোৱালী, সেয়াই আৰু আহি এতিয়া আকৌ বমাহঁতৰ পদূলিতে এয়া দেখিছেনে জবা ফুল, তাৰো 3পাহমান ছিঙি ল'লোঁ, চাহ পানী এভাগ খাওঁগৈ। আৰু এইখিনিতে ভেদাইলতা অকণমান গুণখিনিও কৈ দিওঁ। ভেদাইলতা ঔষধি গুণখিনি চাই লওক। ভেদাইলতা উদ্ভিদ সকলোৰে পৰিচিত ঔষধি লতা, ইয়াৰ দুৰ্গন্ধ আছে বাবে ইয়াক সহজে চিনিব পৰা যায়, কিন্তু ৰান্ধিলে ইয়াৰ গোন্ধ একেবাৰে নাথাকে। ভেদাইলতা পাত বা ঠাৰি মানুহে আঞ্জা ৰান্ধি খায়। ঔষধ হিচাপে ব্যৱহাৰ কৰিলে ইয়াক কেঁচাই ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। ভেদাইলতাৰ ৰস 1 তোলাৰ পৰা 2 তোলালৈকে ব্যৱহাৰ কৰা হয়। শিপাৰ ৰসো ব্যৱহাৰ কৰিব পাৰি, পৰিমাণ একেই। গুণাগুণ আৰু কাৰিকৰী গুণ: ভেদাইলতা তিতা ৰসযুক্ত, উষ্ণবীৰ্য, গুৰুপাকীহাৰক, বলকাৰক, শুক্ৰবৰ্ধক, বেদনানাশক, ভগ্ন স্থানৰ সংযোজক আৰু মলমূত্ৰ নিহাৰক। বাত, ৰক্ত, কফ, অৰ্শ, শোথ আৰু মলস্তম্ভনাশক। ভেদাইলতা গৰম কৰি খালে পেটৰ উদৰাময় আৰু পেটৰ অসুখ ভাল হয়। আমাশয়ৰ বাবে অতি হিতকাৰক আৰু ৰুচিবোধক। ৰোগৰ পিছত ৰোগীক ভেদাইলতাৰ ৰস খোৱালে সোনকালে সুস্থতা পায়। অতিসাৰ, ঘহনীয়া, বাতৰ দোষ আদি ই উপকাৰী। ভেদাইলতা পাত বেমাৰৰ মহা ঔষধ। আমবাত, গাঁঠিবাত, বেদনাযুক্ত বাত আৰু যিকোনো বাতৰ বেমাৰতে অতি উপকাৰী। এইবোৰ বেমাৰ ৰস খোৱা আৰু ভৰণ দিয়া দুয়োটা কামকেই কৰিব পাৰি। ভেদাইলতা সকলো অংশই বেমাৰত ব্যৱহাৰ হয়। ঔষধ হিচাপে ব্যৱহাৰ কৰিলে 2-3 বাৰকৈ খোৱা প্ৰয়োজন। হাড় ভাঙিলে, মোচোকা খেলা ভেদাইলতা পলে বৰ গুণকাৰক। ভঙা হাড় জোৰ লগোৱা আৰু ইয়াৰ প্ৰধান কাম। বাত বেমাৰৰ বাবে ভেদাইলতাৰ পৰা বহুত তেল আৰু খোৱা ঔষধ তৈয়াৰ কৰা হয়। প্ৰসূতি বেমাৰৰ বাবে ভেদাইলতা মহা ঔষধ। প্ৰসৱৰ পিছত প্ৰসূতি মহিলা পেটৰ অসুখ, গাৰ বিষ, অগ্নিমাদ্য আদি ৰোগ হয়। ভেদাইলতা সেই সময়ত বৰ উপকাৰী। অৱশ্যে সকলো অৰ্থ মই বুজি পোৱা নাই, আপোনালোকক পঢ়ি দিলোঁ, গতিকে ভেদাইলতাখিনি এনেদৰে ব্যৱহাৰ কৰিব আৰু